মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিয়ে থাকে। এইবোৰ কৰি থকাতকৈ পদত্যাগ কৰি দিব লাগে। পদত্যাগ কৰিম বুলি কৈ আছে, কৈয়ে থাকে তেওঁ বহুতবাৰে। কৰক পদত্যাগ কৰিব বিচাৰিছে কৰক। বিজেপি নেতৃত্বাধীন চৰকাৰ থকাৰ পাছতো ন্যায় দিব নোৱাৰা, চিতাভস্ম জিলাই দিম কৈ দিব নোৱাৰা মানুহে পদত্যাগেই কৰিব লাগে। পদত্যাগ কৰিব নালাগে জানো? চিতাভস্ম জিলাই পঠাম বুলি কৈছিলে, এনেকৈ ৰাজহুৱা স্থানত ৰাখিব, শ্ৰদ্ধাঞ্জলি জনাব ৰাজহুৱা প্ৰতিখন জিলাত। এইবোৰ কৰিব নোৱাৰা মানুহজনে পদত্যাগ নিশ্চিতভাৱে কৰিব লাগে। এইটোতো আৱেগ, মানুহক জনগণক আৱেগিক কৰি থাকি লাভ নাই। আমি আহ্বান জনাইছোঁ, পদত্যাগ কৰি নিজৰ ব্যৰ্থতাটো বিফলতাটো তেওঁ স্বীকাৰ কৰক। বিজেপি দলে জুবিনৰ ন্যায়ৰ বাবে সমদল কৰাটো হাস্যকৰ কথা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস নাই বিজেপি কৰ্মীৰ, সেয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ন্যায় বিচাৰি ৰাজপথত সমদল কৰিছে। প্ৰথম কথা হ'ল চৰকাৰ কাৰ আছে? বিজেপি দলৰ চৰকাৰ। গতিকে বিজেপিৰ নেতৃত্বাধীন চৰকাৰ থকাৰ পাছত তেওঁলোকৰ দলৰ মানুহে আকৌ ন্যায় বিচাৰি ৰাজপথলৈ ওলোৱা কথাটো কেনেকুৱা ধৰণৰ কথা? আৰু তাৰ পাছতে এতিয়া প্ৰথম কথাটো হ'ল, এই গোটেই কাৰ্যসূচীটো প্ৰমাণ কৰিলে যে মুখ্যমন্ত্ৰীৰ ওপৰত বিজেপি দলৰ কোনো আস্থা নাই। তেওঁলোকৰ নিজা দলৰ মানুহৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা নাই। সেইকাৰণে দলটোৱে ৰাজপথত ওলাই হেঁচা দিব লগা হৈছে মুখ্যমন্ত্ৰীক যে আমাক ন্যায় লাগে। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। হয়, এইদৰে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিজেপিৰ সমদলক লৈ মৰাণত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া। লগতে তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়, মুখ্যমন্ত্ৰীয়ে মুখতে মই জুবিন অনুৰাগী বুলি কৈ দিলেই নহ'ব, জুবিনৰ আদৰ্শ হৃদয়ংগম কৰিব পাৰিলেহে প্ৰকৃত অনুৰাগী হ'ব পাৰিব। তাৰপিছত তেওঁলোকে নিজকে অনুৰাগী বুলি আকৌ নিজে ছেল্ফ চাৰ্টিফিকেশ্যন বুলি যিটো কয় সেইটো কৰিব লগা হৈছে। তেতিয়াও মানুহে ক'লে, তাৰপিছত আকৌ বেলেগ সলনি কৰি আছে। আমাৰ কথাটো হ'ল যে জুবিনৰ অনুৰাগী তেতিয়াহে হ'ব পাৰিব যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়াৰ যি আদৰ্শ, সেই আদৰ্শ হৃদয়ংগম কৰিব পাৰিব। অভিমন্যু তালুকদাৰৰ সৈতে মুখ্যমন্ত্ৰীৰ কিহৰ সম্পৰ্ক আছে? আজিলৈকে অভিমন্যুক জেলত দিব নোৱাৰিলে। অভিমন্যু তালুকদাৰৰ লগত মুখ্যমন্ত্ৰীৰ কিবা ব্যৱসায়িক সম্পৰ্ক আছে নেকি? যাৰ কাৰণে অভিমন্যু তালুকদাৰক জেলত ৰখা নাই, ইয়াত কৰায়ত্ব কৰা নাই। আহিছে ধুনীয়াকৈ ৰাজ আতিথ্য দিছে, আগফালে এস্কৰ্ট পাইডত লৈ পিনে নি পিনে সাক্ষ্য লৈছে, 4th APBNত ৰাখিছে ৰজাৰ নিচিনা, আকৌ ঘূৰাই পঠাইছে। অভিমন্যু তালুকদাৰৰ প্ৰতি মুখ্যমন্ত্ৰীৰ অহৈতুকী প্ৰীতি কিয়, দৰদ কিয়, ইমান প্ৰেম ভাল পোৱা কিয়? ব্ৰাইট ষ্টুডেণ্ট হ'লেই অপৰাধী নহ'ব এনেকুৱা কথা নাই। ইয়াৰ লগতে জুবিনৰ চৰিত্ৰ হনন নকৰিবলৈ বিজেপি নেতা মন্ত্ৰীক সকীয়াই দিলে লুৰিণজ্যোতি গগৈয়ে। তেওঁলোকে চৰিত্ৰ হনন কৰিবলৈ আৰম্ভ কৰিব, যিটো কাম তেওঁলোকে কৰিছিল। আমি আজিয়ে সকীয়াই দিছোঁ যে ব্যক্তিগত কথা বতৰাবোৰৰ মূল যিটো ন্যায় ব্যৱস্থালৈ নানিব, চৰিত্ৰ হনন কৰিবলৈ চেষ্টা কৰিব। এইটো কিন্তু ভৱিষ্যতে নেক্সট স্ক্ৰিপ্ট আহি আছে, নতুন এখন চিত্ৰনাট্য মুখ্যমন্ত্ৰীয়ে লৈ আহিব, এইটো চৰিত্ৰ হনন। এই কথাত যাতে অসমৰ জনগণ কেতিয়াও ভুল নাযায়। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰেপতি পদত্যাগ কৰিম বুলি কৈ থকাৰ বাবে তেওঁক উভতি ধৰি লুৰিণজ্যোতি গগৈৰ মন্তব্য, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিয়ে থাকে, পদত্যাগ কৰি দিব লাগে। ন্যায় দিব নোৱাৰা, চিতাভস্ম জিলাই দিম বুলি কৈ দিব নোৱাৰা মানুহে পদত্যাগেই কৰিব লাগে। জুবিন গাৰ্গক চাৰ্টাৰ্ড ফ্লাইটত আনিব নোৱাৰা মানুহ, জুবিন গাৰ্গক সৰু সুজাই খেলপথাৰৰ মাজত ৰাইজক শ্ৰদ্ধাঞ্জলি দিব নোৱাৰা মানুহ, জুবিন গাৰ্গক নশ্বৰ দেহ গ্ৰহণ কৰিবলৈ ছিংগাপুৰলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰীক পঠাম বুলি পঠাব নোৱাৰা মানুহ। গতিকে সেই মানুহগৰাকীটো এনেই পদত্যাগ কৰিব লাগে। পদত্যাগ কৰিব নালাগে জানো? চিতাভস্ম জিলাই পঠাম বুলি কৈছিলে, এনেকৈ ৰাজহুৱা স্থানত ৰাখিব, শ্ৰদ্ধাঞ্জলি জনাব ৰাজহুৱা প্ৰতিখন জিলাত। এইবোৰ কৰিব নোৱাৰা মানুহজনে পদত্যাগ নিশ্চিতভাৱে কৰিব লাগে। এইটোতো আৱেগ, মানুহক জনগণক আৱেগিক কৰি থাকি লাভ নাই। আমি আহ্বান জনাইছোঁ, পদত্যাগ কৰি নিজৰ ব্যৰ্থতাটো বিফলতাটো তেওঁ স্বীকাৰ কৰক। এইটো ইয়াতকৈ ডাঙৰ কমেডি একো নাই আৰু এইটো এটা আটাইতকৈ বেছি ডাঙৰ হাস্যৰস। জুবিন গাৰ্গৰ আদৰ্শৰ বিৰুদ্ধে কাম কৰা, কা জাপি দিয়া দলটোৱে আৰু এইটো কথা কয় নেকি? কা বিৰোধিতা যিগৰাকীয়ে কৰি আছিলে, যিগৰাকী ব্যক্তিয়ে ধৰ্ম, বৰ্ণ, জাত, গোষ্ঠী এইবোৰক বাদ দি
সমন্বয়ৰ এখন সমাজ গঢ়ে, একতাৰ সমাজ গঢ়ে, য'ত কোনো সংকীৰ্ণতা নাই, বিভেদ নাই, মানুহৰ মাজত ভেদাভেদ নাই, সেনেকুৱা সমাজ গঢ়া মানুহখন সদায় সাম্প্ৰদায়িকতা সৃষ্টি কৰা, ধৰ্মীয় উন্মাদনা দিয়া, ঘৃণা দিয়া, সংকীৰ্ণতা দিয়া দলটো, তেওঁলোকৰ নেতা কৰ্মকৰ্তা এইটো কথা কোৱাৰ লগে লগে ইয়াতকৈ ডাঙৰ কমেডি আৰু কি থাকিব পাৰে কওকচোন। গছ কটাৰ বিৰোধিতা কৰা মানুহে লক্ষ লক্ষ গছ কাটিছে, ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি যিটো কয়, যিটো জুবিন গাৰ্গ ডাঙৰে সদায় কৈ আছিলে, ছাষ্টেইনেবল ডেভেলপমেণ্টত আমিও বিশ্বাস কৰোঁ। প্ৰকৃতিৰ লগত সহাৱস্থান নকৰিলে যিবোৰ উন্নয়ন, এইবোৰ উন্নয়নে ব্যাপক প্ৰভাৱ পেলায়, কিন্তু এতিয়া গছ কাটি আছে। গতিকে এইটোত তেওঁৰ আদৰ্শৰ বিৰোধিতাৰে কাম কৰা, যি কাম কৰিছে এইটো ৰাজনৈতিক মুনাফা, ৰাজনীতিকৰণ কৰিব খুজিছে, এইটো ওলাই পৰিলে। জুলুঙা মেকুৰীয়ে বয়সত ওলালে যে ৰাজনীতি কোনে কৰিছিল অতদিনে। এনেদৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ন্যায় সমদল